জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ঘৰখনত কি বস্তু বিশেষকৈ আপোনালোকে ভুলতো ৰাখিব নালাগে এনে কিছুমান বস্তু আছে যি বস্তুখিনি আপোনালোকে ৰাখিলে ঘৰখনত দৰিদ্ৰতাৰ বৃদ্ধি পায় মা লক্ষ্মী বাস নকৰে ঘৰখনত টকা পইচাৰ চিন্তা হৈ থাকে সঘনাই তৰ্ক পেচাল কাজিয়া পেচাল হৈ থাকে গতিকে কেনে ধৰণৰ বস্তুবোৰ আপোনালোকে ঘৰত কেতিয়াও একেবাৰে ৰাখিব নালাগে ভুলতো নাৰাখিব মৰি গ'লেও আপোনালোকে নাৰাখিব এই বস্তুবোৰ পেলাই দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ যদিহে আপোনালোকে নতুনকৈ যদি আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ যদি আপোনালোকৰ ভাগ্য হঠাতে সলনি হয় ভাল দিনবোৰ বেয়ালৈ পৰিণত হয় তেন্তে সাৱধান হওক বেয়া আপোনালোকৰ ভাগ্য ভাল চলি আছে ভালদৰে আপোনালোকে জীৱনটো অতিবাহিত কৰিছে কিন্তু হঠাৎ আপোনালোকৰ যদি বেয়া দিনলৈ পৰিণত হয় তেন্তে অলপ সাৱধান হ'বলৈ কৈছে যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে আপোনালোকৰ ঘৰৰ বস্তুবোৰৰ প্ৰতি মনোযোগ দিয়ক কিছু প্ৰায় ঘৰত ৰখা কিছুমান বস্তুৰ কিছু সময়ৰ পিছত নেতিবাচক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে বাস্তুশাস্ত্ৰৰ মতে ঘৰত কি ৰাখিব লাগে আৰু কি ৰাখিব নালাগে সেয়া জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে কেতিয়াবা সৰু বস্তু এটাও আপোনালোকৰ সৌভাগ্য বাধাৰ সৃষ্টি কৰিব পাৰে বা কোনো ধৰণৰ দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে মনত ৰাখিব নিৰ্জীৱ বস্তু নিজস্ব শক্তি থাকে ভুলতেও বিশেষকৈ আপোনালোকে কেইটামান বস্তু ঘৰত নাৰাখিব নহ'লে আৰম্ভ হ'ব আপোনালোকৰ ধ্বংসৰ দিন এই বস্তুবোৰ ঘৰত ৰাখিব নালাগে কিয়নো ইয়াৰ ফলত আপোনালোকৰ ঘৰখনত ঋণাত্মক শক্তিৰ বিকাশ ঘটে আৰু জীৱনটো বহুত বেছি কঠিন হৈ তোলে বা কঠিন কৰি তোলে বুলি কৈছে প্ৰথমতে আমি আমাৰ জনা বস্তুবোৰ বিষয় কম শেষৰ পাঁচটা বস্তু বিষয় জানিলে আপুনি আচৰিত হ'ব মনত ৰাখিব ভঙা বস্তু ভুলতো আপোনালোকৰ ঘৰখনত ভঙা বাচন বৰ্তন বা আইনাই হওক ইলেক্ট্ৰনিক সামগ্ৰী ছবি হওক ফটা চিঙা ছবি হওক আচবাজ বিচনাই হওক ঘড়ী লেম্প ঝাৰু মগ কাপ আদি ঘৰত ৰাখিব নালাগে যিখিনি ভঙা চিঙা বস্তু যিখিনি বিকল হৈ গৈছে বেয়া হৈ গৈছে তাৰ কোনো ব্যৱহাৰ উপযোগী নহয় বা ব্যৱহাৰ আপুনি কৰিব নোৱাৰে বেয়া হৈ গৈছে সেই ধৰণৰ বস্তুখিনি ঘৰত কেতিয়াও ৰাখিব নালাগে ইয়াৰ ফলত ঘৰখনত নেতিবাচক শক্তিৰ সৃষ্টি হয় আৰু মানসিক সমস্যাৰ সৃষ্টি হয় ইয়াৰ দ্বাৰা বাস্তু দোষৰ সৃষ্টি হোৱাই নহয় দেৱী লক্ষ্মী আগমনতো বাধা পোৱা যায় বুলি বিশ্বাস কৰা হয় গতিকে এনে ধৰণৰ বস্তুবোৰ ঘৰত কেতিয়াও ৰাখিব নালাগে বিশেষকৈ ছবি ৰখাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব মহাভাৰতত যুদ্ধৰ ছবি নটৰাজৰ প্ৰতিমূৰ্তি তাজমহলৰ ছবি ডুব যোৱা নাও বা জাহাজৰ ছবি বনৰীয়া জন্তু ছবি কাৰোবাৰ সমাধি বা মন্দিৰ কবৰ কাঁইটীয়া গছ-গছনি ঘৰত একেবাৰে ৰাখিব নালাগে কোৱা হয় যে এইবোৰে মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় আৰু অনবৰতে এই ছবিবোৰ চাই থাকিলে কেৱল নেতিবাচক আৱেগহে গঢ় লৈ উঠে যাৰ ফলত আমাৰ জীৱনত ভাল ঘটনা ঘটিব নোৱাৰে মনত ৰাখিব কোৱা হয় যে মহাভাৰতৰ বিশেষকৈ যুদ্ধৰ যি ছবি দুখৰ বৃদ্ধি কৰাৰ যুদ্ধৰ ছবি নটৰাজৰ প্ৰতিমূৰ্তি বা চিত্ৰত শিৱৰ তাণ্ডৱ নৃত্যৰ ভংগীমাক চিত্ৰ কৰা হৈছে যিবোৰ ধ্বংসৰ প্ৰতীক গতিকে ইয়াৰ ঘৰত ৰখা উচিত নহয় বিশেষকৈ মৃত্যুৰ লগত জড়িত গতিকে ইয়াৰ উপস্থিতিও নেতিবাচক মানসিকতাৰ সৃষ্টি কৰে ডুব যোৱা জাহাজৰ ছবিখনে আপোনালোকৰ সৌভাগ্য ডুবাই পেলাব পাৰে আৰু সম্পৰ্ক সলনি কৰিব পাৰে বিশেষকৈ ছবিয়ে আপোনালোকৰ ঘৰলৈ সমৃদ্ধি আৰু ধন সম্পত্তি বৈ যোৱাৰ দৰে প্ৰভাৱিত কৰিব বুলি কৈছে বৈ যোৱা পানীৰ লগত আপোনালোকৰ টকাবোৰ বৈ যাব এনেদৰে বনৰীয়া বা হিংসুক জীৱ জন্তুৰ ছবিয়ে আপোনালোকৰ ঘৰৰ মানুহবোৰেও একে স্বভাৱৰ গ্ৰহণ কৰিবলৈ বাধ্য কৰিব গতিকে হিংসুক ছবি নাৰাখিব কাঁইটীয়া গছৰ ছবি আপোনালোকৰ নাৰাখিব বুলি কৈছে এই কাঁইটীয়াৰ ছবিয়ে আপোনালোকৰ জীৱনত কাঁইট বীজ সিঁচিব ছবি বা ফটোগ্ৰাফ স্থাপন কৰাৰ সময়ত বাস্তুৰ কথা মনত ৰাখিব যদি মৃত ষ্টাম্প নিজৰ চহৰ জৰাজীৰ্ণ ঘৰ শুকান পাহাৰ বা অন্যান্য সজ্জাগত বস্তু চিত্ৰ অংকন কৰাৰ চিত্ৰকল্প বা চিত্ৰ আছে তেন্তে সেইবোৰক কলাত্মক বুলি গণ্য কৰা হ'ব পাৰে কিন্তু বাস্তুশাস্ত্ৰৰ মতে এই সকলোবোৰ ঋণাত্মক শক্তিৰে সৃষ্টি কৰে বুলি কৈছে পুৰণি বা ফটা কাপোৰ মানুহে প্ৰায় নিজৰ আলমাৰি বা সোফাত ফটা কাপোৰ বান্দিল এটা ৰাখে কিন্তু কিছুমানে বিশেষকৈ এইখিনি আলমাৰি বা ৱাৰ্ডবোৰৰ তলত থৈ দিয়ে বুলি কৈছে ফটা আৰু জীৰ্ণ বিশেষকৈ বেয়া হৈ যোৱা কাপোৰ বা চাদৰেও ঘৰখনত নেতিবাচক মানসিকতা আৰু শক্তিৰ সৃষ্টি কৰে এনে কাপোৰ দান বা আন কামত পুনৰ ব্যৱহাৰ কৰিব লাগে তদুপৰি কেতিয়াও ফটা ফেষ্ট বিশেষকৈ আপোনালোকৰ বস্ত্ৰই হওক
ফটা কাপোৰ পিন্ধিব নালাগে। আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিন্তু নেতিবাচক প্ৰভাৱ পেলায়, গতিকে ফটা কাপোৰ কেতিয়াও পিন্ধিব নালাগে, সেইখিনি পৰিহাৰ কৰিব লাগে। বাস্তুশাস্ত্ৰ মতে ছাদত থকা মলিয়েও আৰ্থিক অসুবিধাৰ বৃদ্ধি কৰি পৰিয়ালটো সমৃদ্ধিশালীত নেতিবাচক প্ৰভাৱ পেলায়। গতিকে চাদৰ বা আপোনালোকৰ অন্যান্য কাপোৰেই হওক, মলিময় কাপোৰ পিন্ধিব নালাগে, লেতেৰা কাপোৰ পিন্ধিব নালাগে। মনত ৰাখিব, কেতিয়াও জাংক বা অপ্ৰয়োজনীয় বিশেষকৈ বস্তু চাদত ৰাখিব নালাগে। জাংক ফুড পেকেট আদি ৰাখিব নালাগে। জাংক ফুড বা অপ্ৰয়োজনীয় বস্তু ৰখাই পৰিয়ালৰ সদস্যৰ মনত বিশেষকৈ হেঁচাৰ প্ৰয়োগ কৰে। ইয়াৰ ফলত পূৰ্বপুৰুষৰ অভিশাপো হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। পাৰ্চ বা চেফ, পাৰ্চটো ফাটিব নালাগে। আপোনালোকৰ টকা পইচা থোৱা যিটো পাৰ্চ আছে, মানি পাৰ্চ, সেইটো আপোনালোকৰ ফাটি থাকিব নালাগে। ধৰ্মীয় আৰু পবিত্ৰ বস্তুৰ পাৰ্চত বা নিৰাপদে ৰাখক, যিয়ে ইতিবাচক শক্তি বৃদ্ধি কৰে আৰু মনলৈ আপোনালোকৰ সুখ কঢ়িয়াই আনে বুলি কৈছে। পাৰ্চত 5টা ইলাচি ৰাখিলে অবিৰত সমৃদ্ধি নিশ্চিত হয়। টকা পৰি থকা আপোনালোকে টকা যদি পৰি থাকে সেইখিনি ঘৰলৈ লৈ নাহিব কেতিয়াও। সেইবোৰ ৰখাৰ বাবে নিৰ্দিষ্ট ঠাই ৰাখিব লাগে। টকা পইচা থোৱা এটা নিৰ্দিষ্ট ঠাই ৰাখিব লাগে ঘৰখনত। পকেটত টকা সিঁচৰিত হৈ থাকিব নালাগে, ধুনীয়াকৈ ৰাখিব লাগে। কিছুমানে টকা পইচাবোৰ বা টকাবোৰ বা আপোনালোকৰ যি কাগজীয় মুদ্ৰা আছে সেইখিনি ভালকৈ নাৰাখে, তাৰ ফলত যধে মধে পকেটত থৈ দিয়ে বা মানি বাছত ৰাখে, তেনে কৰাটো উচিত নহয়। ধুনীয়াকৈ ৰাখিব লাগে। মা লক্ষ্মী যিহেতু ধন বিশেষকৈ ভগৱানৰ বস্তু, গতিকে সেইখিনি আপোনালোকে ধ্যান ৰাখিব। পাৰ্চত চাবি বা আন কোনো অশুদ্ধ বস্তু ৰাখিব নালাগে। আপুনি আপোনালোকৰ পাৰ্চত ভগৱানৰ ছবি ৰাখিব পাৰে। এনেদৰে বিশেষকৈ এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। চেকবুক, পাছবুক, ধনৰ লেনদেনৰ সৈতে জড়িত নথিপত্ৰ বা মূলধনী বিনিয়োগ আদিও ৰাখিব পাৰে। পূজা, কুবেৰ যন্ত্ৰ ইত্যাদিও আপুনি সুমথিৰাৰ বাদাম আপোনালোকে ৰাখিব পাৰে বুলি কৈছে। ভঙা বা খোলা আলমাৰি, কিতাপ বা সৰু সৰু বস্তু ৰখাৰ বাবে ব্যৱহাৰ কৰা আলমাৰিটো খোলা বুলি গণ্য কৰা হয়। এনে আলমাৰি থকাৰ বাবে সকলো ধৰণৰ কামত বাধাৰ সৃষ্টি হয়, ফলত আপোনালোকৰ ধনৰ পানী বৈ যায় বুলি বিশ্বাস কৰা হয়। ভঙা আচবাজ সলনি কৰি মেৰামতি কৰক যদি ভঙা আলমাৰি আছে, গতিকে ধ্যান ৰাখিব। দেৱ দেৱী মূৰ্তি বা ছবি, দেৱ দেৱী মূৰ্তি ফাটি যোৱা বা পুৰণি ছবি বা ভঙা মূৰ্তিও আৰ্থিক ক্ষতিৰ সৃষ্টি কৰে, গতিকে পবিত্ৰ নদীত বিসৰ্জন দিব লাগে। ফটা চিঙা বিশেষকৈ ভগৱানৰ ছবি কেতিয়াও আপোনালোকে ৰাখিব নালাগে। তদুপৰি ঘৰত দেৱ দেৱীৰ ছবি ব্যৱহাৰ কৰিব নালাগে। বিশেষকৈ ছবি বা মূৰ্তিৰ সংখ্যা আৰু স্থান নিৰ্দিষ্ট, গতিকে এটা নিৰ্দিষ্ট আপোনালোকে স্থানত ৰাখিব লাগে। কিছুমান মানুহে অসংখ্য মূৰ্তি জমা কৰে, ফটো জমা কৰে, কিন্তু সেইখিনি অপব্যৱহাৰ কৰে। একক দেৱতা বা দেৱী তিনিটাৰ মূৰ্তি বা ছবিয়ে বাস্তুদোষৰ সৃষ্টি কৰে। তদুপৰি আজিকালি কিছুমান মানুহে পৰম্পৰাগত নহয় বুলি ভগৱানৰ প্ৰতিমূৰ্তি স্থাপন কৰে। তেনেকৈ ভগৱান শিৱই নিজৰ উৰ্ধ ৰূপত বিল্লুম বা ভৈৰৱ ধূমপান কৰে। সজ্জাগত সামগ্ৰী বা শিল্পকৰ্ম, কিছুমান মানুহে নিজৰ ঘৰখনত কলাত্মক ৰূপ দিবলৈ কৃত্ৰিম বা কাঁইটীয়া গছ ৰোপণ কৰে, গতিকে ঘৰত কাঁইটীয়া গছ গছনি ৰোপণ নকৰিব। ইয়াৰ ফলত পাৰিবাৰিক সম্পৰ্কত কাঁইটৰ সৃষ্টি হয়, বিশৃংখল পৰিৱেশ সৃষ্টি হয়। বহুলোকে পুৰণি বা অসাৰ বস্তুৰে ঘৰখন সজাই তোলে, যিটো ভুল। এনে বস্তুৱে ঘৰখনত ঋণাত্মক শক্তিৰ প্ৰসাৰ ঘটায়। বাস্তুশাস্ত্ৰ মতে ঘৰত যেতিয়া ঋণাত্মক শক্তি বৃদ্ধি পায় তেতিয়া ই পৰিয়ালৰ আৰ্থিক অৱস্থাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আৰু স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰে। সঘনাই বেমাৰ আজাৰ হৈ থাকিব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। শিল্পকৰ্মৰ নামত যদি শুকান নিৰ্জন চহৰ, জৰাজীৰ্ণ ঘৰ, শুকান পৰ্বত বা আন প্ৰায় মৃত সজ্জা সামগ্ৰী চিত্ৰ অংকন কৰাৰ বস্তু বা চিত্ৰ থাকে, তেন্তে সেইবোৰক কলাত্মক বুলি গণ্য কৰা হয়। কিন্তু বাস্তুশাস্ত্ৰৰ মতে এই সকলোবোৰ ঋণাত্মক শক্তিৰে সৃষ্টি কৰে, গতিকে এইখিনি আপোনালোকে পৰিহাৰ কৰিব। অতিমাত্ৰা প্লাষ্টিক বিশেষকৈ ব্যৱহাৰ কৰিলে ঘৰখনত ঋণাত্মক শক্তিৰ সৃষ্টি হোৱাই নহয়, এই স্বাস্থ্যৰ ওপৰতো ক্ষতিকাৰক। গতিকে অবিৰতভাৱে প্লাষ্টিকৰ বটলৰ পৰা পানী খোৱা বা প্লাষ্টিকৰ পেকেট খাদ্য খোৱাটো আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। পিতল বা তামৰ গিলাচৰ পৰা পানী খোৱাৰ ফলত ইয়াৰ পুষ্টিকৰ উপাদান আমাৰ শৰীৰত যিদৰে প্ৰৱেশ কৰে, ঠিক সেইদৰে প্লাষ্টিকৰ বটলৰ পৰা খোৱা বস্তুৰ ইয়াৰ ফলত বিষাক্ত মৌলবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰে। বিজ্ঞানীসকলে কয় যে প্লাষ্টিকৰো কৰ্কট ৰোগ হ'ব পাৰে, প্লাষ্টিকৰ যদি আপোনালোকে বস্তু যদি বেছিকৈ পানী আদি বা অন্যান্য খাদ্য খাই থাকে। প্লাষ্টিক বিশেষকৈ সজাগতভাৱে বিষাক্ত বা ক্ষতিকাৰক নহয়, কিন্তু প্লাষ্টিকৰ বেগ আৰু অন্যান্য সামগ্ৰীৰ ৰং আৰু বিশেষকৈ ধাতুৰ বিভিন্ন অবৈধ অজৈৱিক বিশেষকৈ ৰাসায়নিক পদাৰ্থ মিহলাই তৈয়াৰ কৰা হয়, গতিকে প্লাষ্টিকটো ব্যৱহাৰ কৰিব নালাগে বেছিকৈ। ক্ষতিকাৰক বস্তু, তদুপৰি ঘৰত বহুতো ক্ষতিকাৰক বস্তু আছে যিবোৰ ঘৰত ৰাখিলে বায়ুমণ্ডল বিষাক্ত কৰি তুলিব পাৰে, গতিকে এই বস্তুবোৰ বিশেষকৈ উপৰিভাগত দেখা নাযায় যদিও বায়ু ধৰ্ম সলনি কৰে। গতিকে কিছুমান অপ্ৰয়োজনীয় বস্তুবোৰ ঘৰত ৰাখিব নালাগে, যিখিনি কামত নাহে, ফটা চিঙা বস্তুবোৰ ৰাখিব নালাগে ঘৰখনত। এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব। এনেধৰণৰ বাস্তু টিপছসমূহ বা বাস্তুশাস্ত্ৰৰ কথাবোৰ জানিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী লিখি দিব।